জীৱনৰ শেষ বয়সত আহি এনেকুৱা লাগিব এক হাত মাটি বেছি পোৱাৰ কাৰণে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া কৰাটো ভুল আছিল। ৰাতি জাগি মিছা সপোন দেখুৱাই মেছেজ কৰাটো ভুল আছিল। কাৰোবাৰ লগত তৰ্ক কৰি ডাঙৰ কথা এটা কৈ মনত কষ্ট দিয়াটো ভুল আছিল। দুৰ্বল কাৰোবাৰ লগত চকু ৰঙা কৰি ক্ষমতা দেখুৱাটো ভুল আছিল। জীৱনৰ শেষ বয়সত আহি এনেকুৱা লাগিব ক্লাছৰ ভিতৰত আটাইতকৈ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হ'ব নোৱাৰিলেও বৰ বেছি একো ক্ষতি হোৱা নাছিল। বহু টকা জীৱনত উপাৰ্জন কৰিব নোৱাৰিলেও একো ক্ষতি নহ'লহেঁতেন চাগে। জীৱনৰ শেষ বয়সত আহি এনেকুৱা লাগিব কষ্ট অবিহনে স্বাভাৱিক মৃত্যু শেষ কামনা। জীৱনৰ শেষ বয়সত আহি এনেকুৱা লাগিব মানুহৰ আশীৰ্বাদ প্ৰাৰ্থনাটোৱেই শ্ৰেষ্ঠ সম্পদ আছিল, যিটো হয়তো অৰ্জন কৰিব পৰা নাই। জীৱনৰ শেষ বয়সত আহি এনেকুৱা লাগিব মানুহৰ মনত কষ্ট দিয়াটোৱেই আটাইতকৈ ডাঙৰ ভুল আছিল। শেষ বয়সত শ্বাসকষ্টত ওলমি থাকি ভালদৰে উশাহ নিশাহ ল'ব নোৱাৰাৰ কষ্টই উপলব্ধি কৰোৱাব যে জীৱনত ভাল পোৱা, স্নেহ, মৰম, ক্ষমা এইবোৰেই শ্ৰেষ্ঠ সম্পদ। সেয়েহে এতিয়াৰ পৰাই খং, অভিমান, অহংকাৰ, ইগ' মনৰ পৰা আঁতৰাই মানুহৰ ভালপোৱা অৰ্জন কৰি ভালদৰে থকাৰ চেষ্টা কৰক। এয়াই জীৱন জিন্দাবাদ।